গাইজ সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে দেখা পাইছে আমাৰ জান আৰু দেউতাক আমি চবেই ওলাই মেলি ৰেডি, মানে আমি আজি যাব লৈছোঁ ভাতে পাইচালি মামাহঁতৰ ছোৱালীজনী বিয়া আছে। তো আজি হৈছে ৰাতি নোৱা আৰু কাইলৈ বিয়া, আৰু সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া যাম আৰু গৈ পাই দেখুৱাম, আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে, অকণমানো স্কিপ নকৰাকৈ চাই থাকিব। আৰু কি হয় কি নহয় সকলোবোৰ দেখুৱাই যাম বাৰু। এইটো গৈ আছে বেগ চেগ লৈ গাড়ীলৈ, দে এইটো থৈ দিবি যা, ইয়াত থৈ দিবি যা, ইয়াত থৈ দিবি যা। আৰু এইফালে এতিয়া আমি আহি পাই গ'লোহি বিয়াঘৰ, আৰু এতিয়া বিয়াঘৰৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ বাৰু দেই, কি হয় কি নহয় সকলোবোৰ দেখুৱাই যাম। মাত্ৰ ভিডিঅ'টো চাই থাকিব। জান মানুহ ভূমন এইফালে চোৱা, এইজনী আমাৰ কইনা ইমান আলহী লৈছে। কইনা আজি ৰাতি নোৱা এইফালে, মানে ৰাতি মূৰত তেল দিয়া। হা অঁ দিনতো ধোৱালে, 5 দিনীয়া বিয়া যে হয় নাই, এনেকুৱা হ'বই। এতিয়া আমি এইফালে বিয়া ঘৰ পাই গ'লোহি। দাদাহঁতৰ ভায়েকহঁতৰ শৰাই এবাৰ এখন, দাদা ভাইটি শৰাই এইফালে। অঁ হ'লেই নেকি বা। আৰু এতিয়া এইফালে শৰাই চৰাই দি হৈ গ'ল সিহঁতৰ সেৱা চেৱা কাঢ়িলে। তাৰপাছত এতিয়া গোটেই তিনিওটাকে নাচিব গৈছে, আৰু গোটেই তিনিওটা চাওকচোন ইমান লাজ কৰিছে নহয় নাচিবলৈ, যেনে তেনে নাচিছে। আৰু সকলোৱে এনেকৈ চাই আছে যে সিহঁতৰ, সেইকাৰণে এটি বেছিয়ে লাজ কৰিছে। আৰু এবাৰ বাউকে গান গাই দিয়ক আৰু। কি বা কি oi কৰিবা
কৃষ্ণ ঐ চাহ কি ছোৱালী হৈ বোলে মোৰ ইমানকে হেৰি গাই চাহ হেৰি ইমানকে তৈয়াৰ পেট নতে কি মই যাওঁ না কি গাই এইবোৰ আকৌ অকল ধেমালি হেৰি আপোনালোকে আকৌ ভুল নুবুজিব কি কৰিছে এনেকুৱাকৈ বুলি এইবোৰ আকৌ আমাৰ ইয়াত এনেকৈ ধেমালিয়ে কৰা হয় বাৰু শৰাই খোজোঁতে আৰু অলপ ধেমালি চেমালি হ'লে ভালো লাগে দিয়কচোন বিয়া ঘৰবিলাকত হয় নাই বাৰু সেইবাবে অলপ ধেমালি কৰি দিলে আৰু আপোনালোকে ভুল নুবুজিব আকৌ দেই যা Sang kok. আৰু এতিয়া এফালে গোপিনী কাম কৰি আছে শৰাই জুৰি আছে আৰু এফালে আমি কইনাক বোলো মেহেন্দি লগাই দিওঁ বুলি ভাবিলোঁ আৰু আমাৰো শৰাই দিয়া হৈ গ'ল যিহেতু সেইবাবে এতিয়া মই কইনাজনীক মানে মেহেন্দি চেহেন্দি লগাই দিওঁ নহ'লে আকৌ থাকি যাব কাইলৈ সেইবাবে এতিয়া লগাই মেলি দি হৈ গ'ল আৰু এতিয়া গোপিনীও গ'ল মানুহবোৰো গ'ল এতিয়া অকল ঘৰৰকেইটা এফালে কইনাৰ ককায়েক বায়েক হেঁতিবোৰ আছে আৰু এইফালে আমাৰ জানে মানে মমায়েকক একদম এৰিবই নোৱাৰে অকল তাক মমায়েককে লাগে কাৰোলৈ নাহে মানে মোলেও নাহে কাৰোলৈ নাযায় অকল তাৰ মামাকৰ লগত থাকিব লাগে আৰু যোনটো মামাকৰ লগত আছে যে সি হৈছে মোৰ মামাৰ ল'ৰা আৰু সি একদম তাক এৰিব নোৱাৰে মানে তাৰ হাত চাত বিষ হৈ গৈছে কিন্তু উপায় নাই মানে সি যিহেতু বেলেগত কাৰোলৈ নাযায় সেইবাবে চবেই ফুচুলাই মানে চকলেট দিয়ে কি দিয়ে বুলি কিন্তু সি নাযায় মানে অকল তাৰ মমায়েকটোৱে লাগে সেইবাবে উপায় নাপায় সি এনেকৈ লৈ নাচি আছে আৰু তাক লৈ কইনাক গা চা ধোৱা হৈ গ'ল সেইখিনি দেখুৱাব নোৱাৰিলোঁ বাৰু আৰু এতিয়া কইনাক মই সজাই আছোঁ দেই এনেকৈ বেলেগ সজোৱা মানুহ কোনো অহা নাই যিহেতু সেইকাৰণে ময়ে অলপ সজাই মেলি দিলোঁ আৰু এইফালে কইনাক কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব কিন্তু দেই এইখিনি আমাৰ ঘৰৰ মানুহখিনি দেই হাঁহ এটা কৰি দিয়ে আকৌ চবেই ক এইফালে কইনা সাজি কাচি ৰেডি কিন্তু মইহে সাজিব নাই পোৱা এতিয়ালৈকে মই আকৌ সাজিবই পৰা নাই এতিয়ালৈকে এইখিনি আমাৰ ঘৰৰ মানুহখিনি মই আকৌ ওলাবই নাই পোৱা এতিয়ালৈকে এয়া এইফালে খানা বনি আছে এয়া গাহৰি মাছ কিবা কিবি বনি আছে দেখাম বাৰু আপোনালোকক পাছত দেই পূৰা খানা বনাত ব্যস্ত মানুহ গাহৰি মাছ নিৰামিষ চব্জি দালি এইফালে আচাৰ চবকে তুলিম না অকল দুজন নেকি মানে খা ভালকে খা কিমান দেই আৰু এতিয়া এইফালে আমি খানাটো খাই ল'লোঁ দেখা পালেই মই আৰু বৌয়ে খাই ল'লোঁ আৰু এইফালে চাওকচোন আমাৰ জানে আজিও মামাকৰ লগে এৰি দিয়া নাই মমায়েকে মানে উপায় নাপায় তাৰ পৰা পলাই ফুৰিব লগা হয় আৰু এইফালে এতিয়া লাহে লাহে সকলোবোৰ মানুহ আহি গ'ল আৰু কইনাও বহিলেগৈ সমাজত আৰু এইফালে দেখা পাইছে এতিয়া ধুনীয়াকৈ সকলোবোৰ মানুহ আহি গৈছে আৰু
আৰু এয়া আকৌ আমাৰ এইফালে নিয়ম দি আপোনালোকৰ ফালে কৰে নে নকৰে জনাবচোন। এইফালে এইগৰাকী হৈছে মোৰ সৰু মামী মানে একচুৱেলি ডাঙৰ মামী ছোৱালীৰ বিয়া, কিন্তু সৰু মামীয়ে মাক হ'ল আৰু কইনাৰ মাক, আৰু এইবাবে কইনাৰ মাকে মানে এয়া কানাই কোলা লোৱা বুলি কয় যে সেয়া নিয়ম কৰি আছে। আৰু এইফালে দেখা পাইছেনে, আৰু আমাৰ এইফালে এইবোৰ নিয়ম কৰা হয় মানে। এইফালে নাতিয়েকক লৈছে যিহেতু অলপ মানে লেতেৰা কৰি দিছে, আৰু এয়া পেচাব কৰিলে কিবা কৰিলে এনেকৈ বুলি জোকায় আৰু এয়া দেখা পাইছে এতিয়া পূৰা মামীক মানে কানাই কোলা লৈছে যে সেইবাবে এনেকৈ মানে অলপ ধেমালি চবতি কৰে আৰু। এয়া এইগৰাকী হৈছে আমাৰ কইনা ধৰাগৰাকী, আৰু কইনা ধৰাগৰাকীও লৈছে, আৰু এইফালে মামীক পূৰা নচুৱাই আছে। আৰু ডাঙৰ মামীকো দেখুৱাম বাৰু দেই। আৰু এইফালে আমাৰ জান চাওকচোন, একদম পূৰা গোপিনীয়ে গান গাইছে যে মামীক নচুৱাইছে, সিও মানে মাজত গৈ পূৰা নাচি আছে। আৰু সিটো জানেই আৰু গান বাজিলে পূৰা ৰখিব নোৱাৰে, তাৰ একদম নাচো লাগিয়ে যায়। আৰু এইগৰাকী যোনগৰাকী দেখিছে এইগৰাকীহে হৈছে কইনাৰ মাক, মানে নিজৰ আচল মাকগৰাকী এইগৰাকী হৈছে। আৰু এতিয়া মামীকো পূৰা একদম সেই একেখিনি ধেমালিয়ে কৰিছে, আৰু এনেকৈ পিঠা চিঠা লগাইছে, আৰু এইফালে পানী চানী ঢালি দিছে। যিহেতু মানে এয়া নাতিয়েক বুলি কয় আৰু কানাই কোলা ল'ৰাটো নাতিয়েক হৈছে যিহেতু, সেইবাবে অলপ মানে লেতেৰা কৰি দিছে। মানে একদম আজি বিয়া ঘৰত অকলে থকা যে বিয়া ঘৰত ইমানেই উৎপাত কৰিছে, ইমানেই কান্দিছে, ইমানেই মানে অন্যায়। আৰু এতিয়া ইয়াক ভিতৰত এনেকৈ অকলে মেলি দিছোঁ যে এতিয়া মানে সি একদম পূৰা ভাল পাইছে আৰু দেই। এয়া কাৰ এনেকুৱা মানে বাচ্ছাবোৰ এনেকুৱা আমনি কৰে ক'বচোন, হুলস্থুল আমাৰ ই বহুতেই বেছি আমনি কৰে মানে। এইজনী আমাৰ আইতা। কোৱা কেনেকুৱা লাগিছে আজি নাতিৰ বিয়াত? ভাল লাগিছে। ইমানখিনি বয়সতে যে এনেকুৱা এখন বিয়া হ'ল, চব নাতিৰ বিয়া একদম শেষ কৰি দিলে আমাৰ আইতাই, চবৰে পালে আৰু নাতিও এইফালে নাতি পালে, 2 নাতি পাই গ'ল। 2 নাতি পাই গ'ল। আমাৰ ইজনী আৰু এজনী সৰু আইতা আছে, সৰু আইতাকো দেখাম দেই। আমাৰ 2জনী আইতা নহয়, আৰু কেইবছৰমানৰ হোৱাটো নোৱাৰিলোঁ এতিয়া পাৰিছে আৰু ধুনীয়াটি হৈ আছে নহয়। পিছফালে হওক, এজনী প্ৰথম, তাৰপিছতে এইজনী, তাৰপিছতে মই, মানে আইতা মা আমি গোটেই 3জনী একেবাৰে। আকৌ এইফালে এইটো মোৰ ল'ৰাটো, গোটেই জেনেৰেশ্যন আছোঁ মানে আমি ইয়াত এতিয়া। মা কিবা এটা কৈ দিয়ক। ধুনীয়া হ'ল বিয়াখন, আহিলে ভাল লাগিল ন, মামাহঁতে ভাল পালে। এইফালে আইতা, এইফালে মই, আমাৰ মানে 3-4টা জেনেৰেশ্যন হৈছে এতিয়া। মাঘেটা মানুহখিনি যা দেই, বাই বাই ক। অঁ দেখাইছোঁ, বিয়া খাব আহিলি মেলিলি, এতিয়া যা। জান মাছে এইটো তানজিল মামা এই কৈছে, তানজিল মামা বইয়ে আহিয়ে কৈছে যোৱাগে দেই তানজিল, বাই বাই। আৰু বিয়াকে একদম বিয়া পূৰা শেষ হ'লগৈ, সামৰণি হ'ল। আৰু এইফালে দেখিছে নহয় আমাৰ গোটেই মানুহবোৰ পূৰা তলত ঢালাই, আৰু যিমান যি হ'লেও বিয়া সকামত তলত শুবই লাগিব মানে, একদম এইটো নিয়মে। চাং এইফালে চাই দে, জীৱনৰ প্ৰথম থ্ৰেডিং কৰা। আৰু আপোনালোকে ভাবিছে চাগে ন এই কিয় কান্দিছে, মানে এই কান্দিছে থ্ৰেডিং কৰি দিলোঁ যে তাইক, সেইবাবে। আৰু এইগৰাকী দেখিছে, এইগৰাকী হৈছে আমাৰ সৰু আইতা। আৰু এইফালে চাওকচোন ইমানেই কান্দিছে নহয়, তাই এইফালে BA পঢ়ি আছে কিন্তু থ্ৰেডিং কৰা নাই, সেইবাবে মই কৰি দিলোঁ। আৰু প্ৰথমবাৰ যে সেইকাৰণে পূৰা বিষাইছে মানে। আৰু এই মানে আমাৰ একদম পূৰা আলস খোৱা নিচিনা, এই মানে পটককৈ চক পৰা নোলায়, সেইকাৰণে পূৰা কান্দিছে। আৰু চবেই ওচৰত আহি তাইক মানে জোকাই আছে যে। আৰু এইফালে চাওকচোন এয়া হৈছে আমাৰ জান, আৰু জানক ইমান মৰম লাগিছে ন। আৰু এইফালে মই আৰু জান, আৰু বিয়া বুলিনো ফটো নুঠাকে কেনেকৈ থাকোঁ বাৰু, সেইকাৰণে ফটো 2খনমান উঠি ল'লোঁ। আৰু আজিলৈ আহিছোঁ, বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।